নমস্কাৰ বন্ধুসকল নেক্সট আকৌ পাৰ্ট 2 লৈ আপোনালোকক স্বাগতম জনালোঁ। পাৰ্ট 2ত আমি কলৈ আহিছিলোঁ আপোনালোকক ভিডিঅ'টোৰ যোগেদি দেখুৱাম। এয়া ঢেকীয়াখোৱা বৰনামঘৰ আমি সোমাই আহিলোঁ আৰু এয়া মূল গেটখন। আমি ইয়াৰ ভিতৰলৈ সোমাই যাওঁ। সোমাই গৈ আপোনালোকক সকলোবোৰ দেখুৱাই আছোঁ। ইমান ধুনীয়া লাগিছে নহয় আগফালটো দেখিবলৈ, বৰ ভাল লাগিলে। তাত ফটো অলপ উঠিলোঁ, আপোনালোকৰ ফটোবোৰ আপলোড কৰি আছোঁ, আপোনালোকে চাগে দেখিছে নিশ্চয়। এয়া ভিতৰৰ ভাগৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ বলক। ইয়াতে ওপৰতে আৰ্ট কৰি থোৱা আছে, আপোনালোকক ভাবিছোঁ অকণমান দেখুৱাই দিওঁ কি আছে। এয়া এইটো ধুনীয়াকৈ লিখা আছে আৰু আপোনালোকে চাই আছোঁ। আপোনালোকক মোৰ লগতে দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া আমি নামঘৰ ভাগৰ ভিতৰ ভাগলৈ গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। সকলোবোৰ চাই থাকিব ভিডিঅ'টোৰ যোগেদি, আপোনালোকক সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মই ইমান বিশেষ একো নাজানো, অলপ যিমানখিনি পাৰোঁ মোৰ সীমিত জ্ঞানেৰে আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। চাবা বুলি আশা ৰাখিছোঁ। এয়া মূল নামঘৰ ভাগ আৰু ইয়াৰ ভিতৰলৈ এতিয়া আমি সোমাই যাম। এয়া ভিতৰ ভাগৰ দৃশ্য আপোনালোকক অকণমান দেখুৱাইছোঁ। মই বৰ বিশেষ একো নাজানো আৰু আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিছোঁ। নামঘৰটো দেখিবলৈ বৰ ধুনীয়া, ভিতৰ ভাগ বহুত ধুনীয়া লাগিছে দেখি। আপোনালোকক ভাবিছোঁ অকণমান দেখুৱাওঁ, চাই থাককচোন আপোনালোকে সকলোৱে। আৰু সেয়া কৃষ্ণ ভগৱানৰ অনন্ত সজ্জাৰ দৃশ্যটো দেখুওৱা হৈছে। আৰু এই চাকিগছ যে দেখিছে, এই গছ বোলে 500 বছৰ অধিক জ্বলি আছে, মানে এতিয়ালৈকে নোহোৱা নাই, জ্বলিয়ে আছে। এতিয়া তেল ঢালি থাকে। আৰু এয়া আপোনালোকক অকণমান দেখুৱালোঁ। মই নাজানো, ওচৰত বা এজনীয়ে কৈ থকা শুনিলোঁ, শুনি পেলাই আপোনালোকক ক'লোঁ। ইয়াতে মই কৈ থকা কথাখিনি কিবা ভুল হ'ব পাৰে, ভুল হ'লে ক্ষমা কৰি দিব আৰু শুধৰাই দিব। এতিয়া ওলাই দিলোঁ, ফালে দেখাই আছোঁ ভিডিঅ'টোৰ যোগেদি। এয়া যে দেখিছে, এয়া হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 1450 শতকত দৃঢ়া নদীৰ কাষতে এই মূঢ়াভাগ আছিল, তাতে তেখেতে ভৰি ধুইছিল আৰু সেই ভাগ ইয়াতে সংৰক্ষণ কৰি ৰাখিছে ইমান ধুনীয়াকৈ। চাওকচোন, ইয়াৰ পৰা ওলাই গ'লোঁ, এতিয়া আমি ক'ত যাওঁ আপোনালোকক দেখুৱাম বাৰু ভিডিঅ'। এয়া মোৰ মাৰ খুৰাৰ ছোৱালী, মোৰ মাহী হয় সম্বন্ধত, কিন্তু তাই মোতকৈ সৰু যিহেতুকে তাইক মই মাইনা বুলিয়ে মাতোঁ। আৰু তাই ঘৰলৈ নহা বহুত দিন হ'ল, আৰু মই এতিয়া তাই মানে বিয়াতে অহা খুবাহিত, আৰু এতিয়া আহিছোঁ, তাই আহিছে। আৰু এয়া মোৰ লগত ঢেৰ জনসংখ্যা লৈ আহিছোঁ বুলি কৈছোঁ যে, সেইকাৰণে চবেই হাঁহিছে। বাকী আমি খাই বৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। দেই ছোৱালীজনীয়ে কান্দিছে, বেয়া পাইছোঁ থাকিবলৈ ক'লোঁ। মই থাকিম, তাই নিদিয়ে যাবলৈ। মই থাকিম নহয়, এইফালৰ পৰা ভাল হ'ব। বা থাকিব কৈছোঁ ন, মই থাকিম দেই, থাকিব লাগিব মই। ছোৱালীজনীয়ে কান্দি আছিল, বেয়াও লাগিছিল আহিবলৈ, তাই বহুত কান্দিছে। আমি অহাৰ কাৰণে আমি থাকিম বুলি ভাবিছিলে। আৰু এয়া আমি আহি বাইকত তেলটো ভৰাই ল'লোঁ আকৌ যাবৰ বাবে। আৰু এয়া আহি আমি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মিটিং যিহেতুকে অধিৱেশন হৈ আছে, আমি অধিৱেশনলৈ আহিলোঁ। আৰু এয়া মানুহৰ ভিৰ দেখিছেনে? এয়া আমি আহি পাওঁতে প্ৰায় 9টা বাজিলে। 9টা বজাতো মানুহৰ ভিৰ, বহুত বেছি ভিৰ আছিলে সোমাই যাবলৈ। আৰু আমি দিনতে আহি পাবই লাগিছিলে, কিন্তু আমি বহুত জেগা ঘূৰাৰ বাবে ইয়াতে অহা আমাৰ দেৰি হৈ গ'ল। থাকিম বুলি ভাবিছিলোঁ, থকাটোও নোহোৱাৰ কাৰণে আমাৰ দেৰি হৈ গ'ল বহুত। আৰু এয়া মূল গেট ভাগ আপোনালোকক অকণমান দেখুৱাই দিলোঁ। আৰু এয়া এইফালে ভাওনা চলি আছে, চবফালে বেলেগ বেলেগ হৈ থাকে, ক'ৰবাত বৰগীত হৈ আছে, ক'ৰবাত ভাওনা হৈ থাকে, ক'ৰবাত চব বেলেগ বেলেগ বিভাগত বেলেগ বেলেগ হৈ থাকে। আৰু এয়া হৈ গ'ল প্ৰদৰ্শনীৰ কাৰণে ৰাখিছে, এয়া এইটো মস্ত বগৰী এটা ৰাখিছে, লগতে মাছ এটা আছে, ধুনীয়া লাগিছে দেখিবলৈ। ভিডিঅ' কৰি আপোনালোকক দেখালোঁ। আৰু এয়া পতাকা উত্তোলন কৰা ভেটিটো আপোনালোকক দেখালোঁ। নেক্সট ডে যিহেতুকে ভাগৱত ভ্ৰমণ আছিল, আমি ভাগৱত ভ্ৰমণৰ কাৰণে ৰখিব নোৱাৰিলোঁ, কাৰণ আমাৰ বহুত দূৰ যিহেতুকে ঘূৰিলোঁ, ভাগৰ লাগি গ'ল। আৰু এয়া আহি আমি বোকাঘাট পাই গ'লোঁ। বোকাঘাটত কিবা এটা খাই লওঁ বুলি ভাবিছোঁ। আৰু বাজি গৈছে তেতিয়া আমাৰ প্ৰায় 11টা
মই ইয়াত টাইমটো চাই লৈছোঁ কিমানটা বাজিছে 11টা বাজি গৈছে টাইমটো পূৰা আৰু আমি ভাতটো এতিয়া খাই লওঁ আমি ৱেইট কৰি আছোঁ ভাতখিনি আমাক যিহেতুকে দিয়া নাই তেওঁলোকে সজাই আছে কৰি আছে আমি যিহেতুকে দেৰিকৈ সোমাইছোঁ তো আমাৰ ভাত আহি পোৱাহি নাই আমি ভাতৰ বাবে ৰখি আছোঁ ভাতকেইটা খাই লওঁ খাই লৈ নেক্সট আকৌ আপোনালোকক লগ পাই আছোঁ বলক আমি আহি পাইছোঁহি ভোমৰাগুৰি ব্ৰিজ ৰখি আছে গুড মৰ্ণিং সকলোকে যাওঁতে ৰাতিপুৱাই দিলোঁ এতিয়া আহোঁতো সেই একে গতি হ'ল ৰাতিপুৱাই গ'ল ঘৰ চাগে 4টামান পামগৈ বহুতো বাইকখন চলি আহিছে আমি অকণ ৰেষ্ট দিলোঁ বাইকখনক তাতে ৰখি লৈ আৰু এয়া আমি আকৌ লাষ্ট যাবলৈ ওলালোঁ আৰু এয়া আমি এতিয়া গৈ দিওঁ আৰু বাইকখনৰ বহুত কষ্ট হৈছে চাগে আমি ইমান দূৰ লৈ গৈছোঁ ন 600 প্ৰায় অহা যোৱা মিলাই 600 কিলোমিটাৰ মানে হৈ গ'ল আমি শিৱসাগৰলৈকে গ'লোঁ যিহেতুকে আৰু 2টা ব্লগ হৈছে আপোনালোকে সকলোবোৰ চাব বুলি এয়া বাইকখন আৰু 2টা ব্লগ আপোনালোকে চাব বুলি মোৰ আশা থাকিলে আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'ব ফেচবুকত চাই যদি ফ'ল' কৰিব আৰু ইউটিউবত চাই যদি ছাবস্ক্ৰাইব কৰি ল'ব কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব আকৌ নেক্সট ব্লগত আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ বাই